আমি সিংহৰ পৰা বহুত কিছু শিকিব পাৰোঁ, জ্ঞান ল'ব পাৰোঁ। কি ধৰণে গ'ল ছেট কৰিব লাগে, আচিভ কি ধৰণে কৰিব লাগে, কণ্টিনিউৱাছ এফৰ্ট, পজিটিভ এটিটিউড কি হয়। বাঘ আৰু সিংহৰ মাজত যদি কাজিয়া হয় তেতিয়াহ'লে বেছিভাগ কাজিয়া হয়তো বাঘে জিকিব। কিন্তু তথাপি সিংহক বনৰ ৰজা বুলি কোৱা হয়। কিয়? কাৰণটো হৈছে যে বাঘৰ কোনো নিৰ্দিষ্ট লক্ষ্য নাথাকে, যাকে পায় তাকে খায়, মুঠতে পেট ভৰিব লাগে। কিন্তু সিংহ তেনেকুৱা নহয়। সিংহ এবাৰ যেতিয়া যাক টাৰ্গেট ছেট কৰি ল'লে, তাক নোপোৱালৈকে, তাক স্বীকাৰ নকৰালৈকে তাৰ পিছত লাগিয়ে থাকে, এটা সময় তাক বধ কৰে, স্বীকাৰ কৰে আৰু তাকে খায়। গতিকে আপুনিও আপোনাৰ জীৱনত কৰিব কি তাৰ কাৰণে এটা নিৰ্দিষ্ট লক্ষ্য বান্ধি লওক, টাৰ্গেট ছেটিং কৰি লওক। কৰি লোৱাৰ পিছত তাক আচিভ কৰিবৰ কাৰণে কণ্টিনিউৱাছলি পজিটিভ এটিটিউডেৰে লাগি থাকক, এটা সময়ত জয় আপোনাৰ নিশ্চিত হৈ পৰিব। সিংহই যেতিয়া হাতীক দেখাৰ লগে লগে মনত এটা কথাই আনে পজিটিভলি, যে সিংহটোক মই যেনেকৈ হ'লেও বধ কৰিম আৰু ইয়াক খাম, আহাৰ হিচাপে মই গ্ৰহণ কৰিম। কিন্তু হাতীটোৱে সিংহটোক দেখাৰ লগে লগে মনত এটা কথা আনে, সি জানে যে সিংহটো মোৰ তুলনাত বহুত সৰু, তথাপি ভাবে যে সিংহটোৱে মোক খাব, ইয়াৰ পৰা মই পলোৱাটোৱে উচিত। দিছ ইজ কল্ড এটিটিউড, পজিটিভ এটিটিউড।